অনগ্ৰহৰ মাদলিজাৰ গাঁৱত আমি সাধাৰণ মানুহখিনিৰ মাজত স্বাস্থ্য সচেতনতা অনাৰ কাৰণে বহুত আগৰে পৰা মানে এটা পৰিকল্পনা আছিল, কিন্তু কোনে নেতৃত্ব ল'ব সেই সম্পৰ্কত আমি মানে ভবা নাছিলোঁ। সেই চেগতে আমি সেইদিনাখন খৰিচালাত গৈছিলোঁ মহিবুল ইছলাম ছাৰৰ ঘৰত। গৈ তেওঁলোকৰ যিটো NGO তেওঁলোকৰ লগত আমাৰ সাক্ষাৎ হ'ল, আৰু আমি পুহি থকা যিটো মনত আশা আছিল, আমি ভাবিলোঁ যে আমি প্ৰগ্ৰেমটো পাতিব লাগে। কাৰণ এই গাঁওখনত ইমান অনগ্ৰসৰ মানুহ আছে, শিক্ষা দীক্ষা চাকৰি বাকৰি একো নাই, সাধাৰণ জীৱন যাপন, তেওঁলোকে বিভিন্ন ধৰণৰ বেমাৰ আজাৰত ভুগি আছে। গতিকে NGOটোৰ তৰফৰ পৰা যিখিনি বেনিফিট আছে, সুবিধা আছে, সেই মানুহখিনিক যদি আমি অন্ততঃ দিব পাৰোঁ তেওঁলোকে উপকৃত হ'ব। এইটোতো আমাৰ এটা কোনো বিজনেছ নহয়, এটা উদাৰ মানসিকতা আৰু সেৱা। গতিকে তেওঁলোকে আমাক আহি আজিৰ মঞ্চত যিখিনি সহায় সহযোগিতা আগবঢ়ালে অশেষ ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আমি ইয়াত এটা হেল্থ কেম্প পাতিম বুলি ভাবি আছোঁ। এই চেগতে সকলো ৰাইজক, NGOৰ তৰফৰ সকলো বন্ধু বান্ধৱীক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মোৰ নাম সবিতা বৰ্মন। মই 4 নং ৱাৰ্ডৰ সদস্যা, 6 নং মাদলিজাৰ গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ সদস্যা। মই এগৰাকী সাধাৰণ প্ৰতিনিধি হিচাপে এটা মনত আশা আছিল যে এনেকুৱা ধৰণৰ অনুষ্ঠান পাতিম বুলি। গতিকে আজি এইখিনি কৰিব পাই সঁচাই বহুত আনন্দিত হৈছোঁ। লগতে ভৱিষ্যতেও যাতে আৰু এনেকুৱা ধৰণৰ প্ৰগ্ৰেম কৰি যাব পাৰোঁ তাৰ বাবে মই আশাবাদী। লগতে ৰাইজে কিমান সুবিধা মানে উপকৃত হৈছে সেইটো ৰাইজে গম পাব বা ৰাইজে ক'ব, যাতে ভৱিষ্যতেও আৰু মই এনেকুৱা ধৰণৰ প্ৰগ্ৰেম কৰি যাব পাৰোঁ।